বৰ্ণিললৈ স্বাগতম জনাই আপোনালোক সকলোৰে কুশল কামনা কৰি আজি মই এটা নতুন ভিডিঅ' আপোনালোকলৈ লৈ আহিছোঁ। আজি খুব সহজে আৰু সোনকালে বনাব পৰা ৰসমলাই এটা ৰেচিপি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই যেন। এতিয়া ৰসমলাই বনাবৰ বাবে লাগিব মেজাৰিং কাপত 1 কাপ পাউডাৰ গাখীৰ, বেকিং পাউডাৰ আধা চামুচ আৰু লাগিব ঘিউ চামুচ আৰু কণী এটা। এতিয়া এখন থালত পাউডাৰ গাখীৰখিনি ঢালি তাত আধা চামুচ বেকিং পাউডাৰ আৰু ঘিউ চামুচ দি ভালকৈ সানি লৈছোঁ। এতিয়া কণী এটা ফেটি লৈ পাউডাৰ গাখীৰখিনিত অলপ অলপকৈ সানি এটা ডো বনাই ল'ব। চাব যাতে ঢিলা হৈ নাযায়। আৰু কণী এটা মোৰ সম্পূৰ্ণ নালাগিলে আপোনালোকেও চাই ল'ব। এতিয়া 5 মিনিটৰ পাছত ডোটোৰ পৰা সৰু সৰু এটা বল বনাই লৈছোঁ। আপোনালোকে মন পচন্দৰ অনুসৰি বনাই ল'ব। মই দীঘলকৈ বনাইছোঁ। আপোনালোকে গোলকৈও বনাব পাৰে বা দীঘলকৈও বনাব পাৰে। এতিয়া এখন কেৰাহীত গৰু গাখীৰ 2 কাপ, পানী আধা কাপ, ইলাচি গুড়ি এচামুচ আৰু চেনি আধা কাপ দি মিডিয়াম ফ্লেমত উতলিবলৈ দিছোঁ। আপোনালোকে পাউডাৰ গাখীৰো ইউজ কৰিব পাৰে। এতিয়া গাখীৰখিনি অলপ সময় লৰাই উতল আহিলে মিঠাইখিনি এটা এটাকৈ দি যাব লাগিব। এতিয়া ঢাকনখন মাৰি 10 মিনিট সিজিবলৈ দিম। এয়া 10 মিনিটৰ পাছত ঢাকনখন খুলি চাইছোঁ, সিজিবলৈ লৈছে। এতিয়া হেণ্ডেলডালত ধৰি অলপ লৰাই দিছোঁ। এতিয়া এটা কাপত গৰু গাখীৰ আধা কাপ লৈ তাত পাউডাৰ গাখীৰ 2 চামুচ মিহলাই ঢালি দিছোঁ। এতিয়া গাখীৰখিনি দিয়াৰ পাছত মোৰ হাতত কেশৰ আছিলে, অলপ দি দিছোঁ কালাৰটো ভাল হ'বৰ বাবে। আপোনালোকৰ নাথাকিলেও নাই। এনেকৈ 5 মিনিট আকৌ ঢাকনখন দি সিজাই গেছটো অফ কৰি দিম। এয়া ৰসমলাই বনোৱা সম্পূৰ্ণ হ'ল। 15 মিনিটতে বনাব পাৰি এই ৰসমলাই। আপোনালোকেও বনাই খাই চাবচোন। আৰু এইটোও ঠাণ্ডা হ'লে খাই বেছি ভাল লাগে। ফ্ৰিজত 1 ঘণ্টামান ৰখাৰ পিছত খাব, নিশ্চয় ভাল পাব। মোৰ এই ভিডিঅ'বোৰ চাই যদি আপোনালোকে ভাল পায়, লাইক কমেণ্ট কৰি আপোনালোকৰ ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰি মোক আগবাঢ়ি যোৱাত সহায় কৰে যেন। আৰু যিসকলে মোৰ এই চেনেলটো নতুনকৈ চাইছে, প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব। নেক্সট ভিডিঅ' কি আহিব তেতিয়া আপোনালোকে গম পাই যাব। ধন্যবাদ।